নমস্কাৰ বন্ধুসকল, আজি মোৰ ইউটিউব চেনেললৈ চবকে স্বাগতম জনাইছোঁ। আজি নতুন এটা ব্লগত আপোনালোকক চবকে স্বাগতম জনাইছোঁ। আজি কথাটো এনেকুৱা হ'ল, মানে গাড়ীখন অকণমান প্ৰব্লেম দি আছে। চ' আমি গাড়ীখন লৈ এতিয়া আহিলোঁ গেৰেজত। এতিয়া মিস্ত্ৰীক ফোন কৰিছিলোঁ বাৰু, মিস্ত্ৰী আহিম বুলি ক'লে, অকণমান দেৰি হ'ব বুলি ক'লে। গেৰেজ এতিয়ালৈকে খোলা নাই বৰ্তমান। গাড়ীখন বহুতো গাড়ী লাগি আছে বৰ্তমান। মিস্ত্ৰীজনক ফোন কৰিছিলোঁ, মিস্ত্ৰীজনে ক'লে অকণমান যাবলৈ সময় লাগিব বুলি। আৰু এতিয়া সময় হ'ল আপোনাৰ মই কিমান হ'ল মানে এতিয়া দেখিছে 9:40 হ'ব। এতিয়ালৈকে মিস্ত্ৰী দাদাজন আহি পোৱা নাই। আশা কৰিছোঁ মিস্ত্ৰী দাদা সোনকালে আহক, গাড়ীখন সোনকালে ঠিক কৰাব লাগে। ঠিক কৰাই পেলাই আকৌ পাতলৈ যাব লাগে, মানে পাত আনিব যাব লাগে। আমাৰ মানে গাড়ীখন কথা এটা হ'ল, সদায় আমাৰ এইখন পাতেই লৈ থাকে। এইখন মানে বাহিৰত গাড়ী নাছিলে, এইখন মানে বাগানৰ গাড়ী। ত' মই বাগানৰ গাড়ীয়ে চলাওঁ। গাড়ীখন মানে কণ্ডিশ্যনটো হ'ল কি, এই যিটো চাটপিংটো থাকে ইয়াৰ ভিতৰত, মানে চাটপিং মানে এইটো মালটো, এই মালটো মানে ক্ৰছটো গৈছে চাগে। মানে মই ইমানকৈ ধৰিব নোৱাৰিছোঁ, মানে মাছটো যেতিয়া দিছে চলালে। ত' মোৰ সম্ভৱ ক্ৰছটোৱে যাব লাগে যেন পাইছোঁ। মিস্ত্ৰীজন আহক সোনকালে গাড়ী আৰু পাছলৈ যাব লাগিব। মালিকেও ফোন কৰিছিলে, গাড়ী কিবা সুধিলে। এতিয়ালৈকেতো গাড়ীৰ কাম হোৱা নাই বাৰু, মিস্ত্ৰীজন এতিয়ালৈকে অহাই নাই। মিস্ত্ৰীজন আহিলেহে আৰু গাড়ীখনৰ কাম হ'ব। এতিয়া দেখিছে ৱেংগাৰ এখন ইয়াতে, এইখনো বনাবলৈ আনি থোৱা আছে। আৰু এই ভিতৰত এখন আছে, এইখন টাটা চুমো। এইখনো কিবা ইঞ্জিনৰ কাম কৰি আছে চাগে, ইঞ্জিনৰে কাম হ'ব লাগে। বন্ধুসকল চাই থাকক এনেকৈ, গাড়ীখন এতিয়া আহিলে গাড়ীখন বনাই মেলি আৰু পাছলৈ যাম। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বন্ধুসকল এনেকৈ খোলা হৈ গ'ল আমাৰ চাটপিংটো। এতিয়া এইটো ক্ৰছকেইটা গৈছে, নতুনকৈ লগাব। এতিয়া দাদাজনে খুলি আছে। এইটো খুলি হোৱাৰ পাছত মানে দুইটাতে ক্ৰছকেইটা খুৱাব, তাৰপিছত এইটো ফিটিং কৰিব। মই দেখুৱাই দিছোঁ ৰ'ব, গাড়ীখনত খুলি থোৱা আছে। ৰ'ব, এইয়া চব এই মালটো দেখুৱাইছিলোঁ যে, এই মালটো এইটো হয় সেই মালটো। আৰু ইয়াতে আনি থৈছোঁ মবিল, ডিজেল ফিল্টাৰ, তাৰপৰা মবিল ফিল্টাৰ, এইবোৰ ক্ৰছবোৰ হয়। মানে মবিলটো চেঞ্জ কৰাব লাগিব আজি। এইখিনি আনি থৈছোঁ, এইখিনি আজি ভৰাম। এয়া চব ক্ৰছটো খুলিলে, নতুন ক্ৰছটো হয়তো এতিয়া লগাব। ষ্টেৰিঙৰ অলপ কাম আছে, সেইখিনিও কৰাই লওঁ আজি, সুবিধা পাইছোঁ যিহেতু। গাড়ীৰ কাম এনেকৈ কৰাই আছোঁ। এতিয়া এইডাল ষ্টেৰিঙৰ হয়, এইডাল এতিয়া নতুন লাগিব। যাওঁ দোকানখনৰ পৰা নতুন এটাকে লৈ আহোঁগৈ। এইটো এতিয়া নতুন এটা ল'লোঁ দোকানৰ পৰা। এতিয়া গৈ পেলাই গাড়ীত লগাব লাগে। এনেকৈ লৈ আহিলোঁ দোকানৰ পৰা, আনি পেলাই আৰু দাদাকেইজনক দিলোঁ। দাদাকেইজনে এনেকৈ শুই লৈ ধুনীয়াকৈ লগাই আছে। আৰু এইফালে ডিজেল ফিল্টাৰো নতুন বহি গ'ল। আৰু এই চাটপিংডালো লগাই
দিলে ধুনীয়াকৈ। ফাইনেলি গাড়ীখন হৈ গ'ল। এতিয়া গাড়ীখন গেৰেজৰ পৰা উলিয়াব লাগে। ইয়াতে আছে গাড়ীখন। চানবোৰ ভৰাই ল'ব লাগিব। দাদাহঁতে গ'ল নাই? খাবলৈ গ'ল ন? এনেকৈ গেৰেজৰ পৰা ওলাই ডাইৰেক্ট বাগানলৈ আহিলোঁ। এতিয়া এনেকৈ গাড়ীত পাত চাত উঠাই পেলাই নি ফেক্টৰীলৈ আহিলোঁ। এতিয়া ফেক্টৰীত এতিয়া গাড়ীত আকৌ সেউজী লাহেকৈ পাত চাত পেলাই মেলি আকৌ এখন বাগানলৈ যাব লাগিব। এতিয়া গাড়ী কৰি পেলাই আৰু লাহেকৈ পাত পেলাবলৈ সোমাব লাগিব। এতিয়া চব পাত আছে গাড়ীত, পাতটো ভৰাই লওঁ, তাৰপিছত এতিয়া সোমাই যাম। ফেক্টৰীত পাত পেলোৱাৰ সময়ত ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ তাত এলাউ নাই। তেনেকৈ পাত চাত পেলাই মেলি আহিলোঁ আকৌ এইখন বাগানলৈ। ইয়াত এতিয়া পাত চাত উঠাই মেলি আকৌ যাম আকৌ ফেক্টৰীত। মই চেষ্টা কৰিম বাৰু আপোনালোকক অকণমান হ'লেও ক্লিপ এটা দেখুৱাম ফেক্টৰীত। মই এনেকৈ পাত চাত উঠাই মেলি আৰু লাহেকৈ ওলাই যাম এতিয়া। বন্ধুসকল, এনেকৈ আজি গোটেই দিনটো গেৰেজতে কাটিলোঁ আৰু এতিয়া লাষ্টত গৈ পাত এতিয়া লৈ গৈ আছোঁ। দেখিছে এন্ধাৰ হৈ আহিলে। এইটোৱে লাষ্ট আৰু এইটো পাত দি পেলানি আৰু আমিও আজৰি হ'ম। এতিয়া গৈ আছোঁ এনেকৈ। এইকণত মানে অকণমান ৰাস্তাটো বেয়া আছে, চ' সেইটো কাৰণে লাহে লাহে যাবলগীয়া হৈছে। মানে ৰাস্তাটো অলপ নহয় বহুতেই বেয়া আছে, নতুনকৈ বনাই আছে। এইবোৰ বহি গৈছে, গাঁত গোট হৈছে, সেইটো কাৰণে জানিবা অকণ লাহে লাহে যাব লাগিব আৰু। আজি ভাগৰো খুব লাগিছে। মানে কথাটো এনেকুৱা হ'ল, গেৰেজত মানে ৰৈ বেছিকৈ ভাগৰটো লাগিছে। কাৰণ এনেই ৰৈ থাকিলে মানে আমনি লাগে ন, তো সেইটো কাৰণে মানে আজি ভাগৰটো বেছিকৈ লাগিছে। বন্ধুসকল, এনেকৈ আহি গ'লোঁ ফেক্টৰীত। এতিয়া পাত চাত পেলাই মেলি আকৌ এতিয়া লাষ্ট আছে। তো বন্ধুসকল, এনেকৈ আহি পালোঁ ঘৰ, আৰু ঘৰ পাই পেলানি এতিয়া ভাত চাত খাম, তাৰপৰা অকণমান শুম আৰু। আজি ভাগৰো বহুত লাগিছে। চ' লগ পাম বেলেগ এটা ভিডিঅ'ত। তো আজিলৈ বাই বাই।